কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে লখিমপুৰৰ পৰা পদযাত্ৰাৰে যোৰহাটলৈ আহি থকা বাপক হঠাৎ লগ পালোঁ আৰু তেখেতৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। তেখেতৰ সাহসক সঁচাকৈ আমি চিৰনমন কৰিছোঁ আৰু তেখেতক আমাৰ গৃহত আতিথ্য জনাবলৈ পাই পৰম সৌভাগ্য মানিছোঁ। ভিডিঅ'টো চাই থাকিব। তেখেত অতি সোনকালেই যাতে নিজৰ স্থান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানস্থলীত পাইগৈ তাৰ কামনা কৰিছোঁ। এয়া কৃষ্ণ তেখেতে যাবলৈ ওলালে। ভালে ভালে গৈ থাকক আৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেখেতৰ এই যাত্ৰা সফল হওক।